উন্নয়নে ঢুকিৰ উপৰা কলাইগাঁৱৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা গাঁওবাসীৰ আৰু দক্ষিণ বোকৰাঝাৰবাসীয়ে দীৰ্ঘদিন ধৰি নিজে নিৰ্মাণ কৰি আহিছে দলংখন। গাঁওবাসীৰ দুৰ্ভোগৰ প্ৰতি কাণ সাৰ নাই জনপ্ৰতিনিধিৰ আৰু বাৰিষা হ'লেই শংকিত হৈ পৰে গাঁওখনৰ বাসিন্দাসকল। চকুমুদা কুলিৰ ভাৱত কলাইগাঁৱৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীয়ে দলংখন নিৰ্মাণ কৰি দিবৰ বাবে কাতৰ আহ্বান জনাইছে ছাত্ৰ ছাত্ৰীয়ে। আজি বিগত সময়ছোৱাত একদম নেইবাৰিং আমাৰ ওচৰৰে মুকুন্দৰাম চৌধুৰী MLA হৈ গ'ল, মাননীয় মহেশ্বৰ বড়ো MLA হৈ গ'ল, এতিয়া বৰ্তমান দুৰ্গাদাস বড়ো আছে। তেওঁ এই দলঙেদি দুডাল তিনিডাল বাঁহৰ ওপৰেদিও পাৰ হৈ গৈছিল বিধানসভাৰ আগমুহূৰ্তত, কিন্তু আশ্বাস দিছিল। আজিলৈকে একো এটা গম পোৱা নাই কি কৰিছে কি নকৰিছে, কিন্তু দিম বুলি আশ্বাস দিয়ে আজিৰ তাৰিখলৈকে আছে। এই আপোনালোকৰ এই চেনেলৰ যোগেদি তেখেতসকলক আজি চৰকাৰক বা তেখেতক এটা অনুৰোধ জনাম যে সোনকালে এই ব্যৱস্থাটো কৰি দি আমাৰ এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ সুচল হওক। আজি যিটো অৱস্থাত স্কুলৰ ল'ৰা ছোৱালী পাৰ হৈছিলে গুণোৎসৱৰ কাৰণে, যিটো অৱস্থাত পাৰ হৈছে একদম দুখ লগা বিষয়। আমি নিজে শ্ৰমদান কৰোঁ, এই অঞ্চলৰ মানুহে শ্ৰমদান কৰি এইখিনি কৰি আছে, এতিয়া কৰিয়ে আছে, দেখিছে আপোনালোকে। গতিকে চৰকাৰৰ মুখৰ ফালে চায়ে আছোঁ, কিবা কৰি দিব নিশ্চয় কৰি দিব বুলি। এতিয়াও শুনি আছোঁ আজিকালি ভিতৰত কাম হ'ব, এই মাল পৰিব, এনেধৰণৰ কথাবিলাক কৈ থাকে, কিন্তু হৈ নুঠে। আভুৱা পৰিছে নেকি ঠিক গম নাপাওঁ। গতিকে সেই বুলিয়ে ভাবিছোঁ। কিন্তু আমি এটাই অনুৰোধ জনাম যেন মাননীয় বিধায়কে তেওঁৰ কাৰ্যকালতে যেন অতি সোনকালে এই আমাৰ দলঙৰ ব্যৱস্থাটো কৰি দি ৰাইজৰ যাতায়াতৰ ব্যৱস্থা সুচল হওক, তাৰে কামনা কৰি এই চৰকাৰক এইবাৰ আমি মাননীয় বিধায়ক মহোদয়ৰ জৰিয়তে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে পৰিৱৰ্তনৰ যিটো এটা গতি আনিছে, তেখেতক আমি অনুৰোধ কৰিছোঁ। মই এজন ছাত্ৰ হিচাপে মোৰ ছাত্ৰৰ দুখখিনি মই বুজি পাওঁ। যেতিয়া আমি 108ক কল কৰোঁ, দলঙৰ সিপাৰে থাকে আৰু গৰ্ভৱতী মহিলা বা এজন বেমাৰী আমি কোলাত তুলি দাঙি লৈ যাব। আপোনালোকে বুজি পাইছে যে কিমান সেইটো এটা শাস্তি। গতিকে তেওঁ 108খন নঙলামুখলৈ আহিব নোৱাৰে। স্কুলীয়া ক্ষেত্ৰতো আজি গুণোৎসৱ হৈছে, গুণোৎসৱৰ কাৰণে আমি প্ৰত্যেকজন দুজনমান ল'ৰাই কোলাতকৈ সৰু ল'ৰাবিলাক লৈ গৈছোঁ। গতিকে আমাক অনুৰোধ জনাইছোঁ চৰকাৰৰ দৃষ্টিত যাতে পৰে। বিধায়ক মহোদয়ক আমি বহুতবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, এইবাৰ আমি মাননীয় বিভাগীয় চৰকাৰক আমি অনুৰোধ কৰিছোঁ।